देखो देखो ये पहाड़ में नहा रहा है सब लोग। कितना लड़के देखना है आप लोग। देखो देखो ये लोग ससुंदर लोग यही पे मजा करते हैं। फाइनल गाइस पाई गलो आही मा हेलो मा मजा। गुड मर्निंग गाइस সকলোকে পোনপ্ৰথমে আৰু নমস্কাৰ। মই নৱজ্যোতি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ছানডে আৰু বতৰটো আজি ডাৱৰীয়া হৈ আছে আৰু আজি ছানডে ভাবিছোঁ আমি গোটেইকেইটাই ফুৰিবলৈ যাম। ক'ত যাম? নগাঁও চাপানলা। আজি মানে দেওবাৰ ন আৰু তাতে গাঁৱতে মানে গাহৰি মাৰিছে, সেয়ে আমি এতিয়া তিনিটাই গাহৰি আনিব গৈ আছোঁ। চ' আজি মানে আমাৰ হেৰি মানে সৰু সুৰা এটা ৰাইডলৈ যাম মানে। চ' চাই থাকক ভিডিঅ'টো শেষলৈ আৰু মানে ব্লগটো আজি ভাল লাগিব আশা কৰোঁ, হয় নহয়? হয় হয়। এইফালে মাংস কাটি আছে এতিয়া। ফাইনেলি লৈ আহিলোঁ 2 কেজি। ত' গাইছ এইফালে ধুনীয়াকৈ এতিয়া মাংস কুটি আছোঁ। মাংসবিলাক দেখা যায়। 1 কিলো আনিছোঁ, 4টা মানুহে হৈ যাব ন। আৰু এইফালে আমাৰ খানাটো হ'ব, এইফালে ৰুটিয়ে সৈতে হ'ব। গাইজ আজি ছানডে বুলি মানে ৰাইডটো ভাবিছিলোঁ যাম বুলি কেনে, আৰু এইফালে চাওকচোন এতিয়া কি হৈ আছে। কি যে হ'ব, আমাৰ লাকে বেয়া মানে কি বুলি ক'ম আৰু। যিহেতু আজি ইমান দিনৰ পৰা আমাৰ প্ৰায় এমাহ 2 মাহ বেছি হ'ব চাগে, সেই তেতিয়াৰ পৰা আমাৰ প্লেনিং হৈ আছিলে। কিন্তু আজি মানে দেওবাৰটো বাছি লৈছিলোঁ, যিহেতু ছানডে ৰাইড মানে এনেকুৱা ভিডিঅ' নবনায় প্ৰায়। ত' আজি ভাবিছিলোঁ বনাম বুলি কিনে, এতিয়া কি হ'ল চাওকচোন। বৰষুণে পানী কৰি দিলে আমাৰ প্লেনিংটো, আমাৰ ৰাইডটো। ত' যিয়ে নহওক আমি বৰষুণ পৰিলেও যাম। মানে যাম বুলি ক'লেও যিহেতু যামেই, কাৰণ টোটেলি আমাৰ গোটেইখিনি হৈ গ'ল কামবিলাক, বজাৰ বা বনোৱা কৰা। চ' ইয়াতে বনাই লৈছোঁ, তাত যাই কিনে খামগৈ। টোটেলি বনোৱা হ'লে যিহেতু, চ' যিয়ে নহওক যাম। ফাইনেলি ধুনীয়াকৈ এতিয়া আমি যাবলৈ ওলালোঁ আৰু এইফালে ধুনীয়াকৈ আমি থানখনত সেৱা কৰি ল'লোঁ। আৰু 1 2 3 আৰু এজনক ফোন কৰি আছোঁ, মানে সেইজনে ফোনটো ৰিচিভে কৰা নাই, সেয়েহে কি হয় নাজানো আৰু। সেইটো চাইডে যাম বাৰু, লোকেশ্যন চাই যাম আমি। এতিয়া ধুনীয়াকৈ গৈ আছোঁ। ফাইনেলি গাইজ এতিয়া আমি পালোঁ আহি ৰহা, এতিয়া গৈ আছোঁ। আৰু এইফালে ব্ৰিজ পূৰা হৈ গ'লগৈ, মানে বহুত দিন হ'ল না এইফালে আহিয়ে পোৱা নাই। ত' এইফালে মানে আহিছিলোঁ তেতিয়া মানে ব্ৰিজখন মাটি উঠাই আছিলে পূৰা, তেতিয়া আহিছিলোঁ। আজি এতিয়া পূৰা হৈ গ'লগৈ। চ' ওপৰেদি যোৱা নাই আমি, এতিয়া তলেদি গৈ আছোঁ আমি। হাই কৰি ফাইনেলি গাইজ পাই গৈছোঁ। আৰু কিমান কিলোমিটাৰ আছে? এই তলত আৰু 8 কিলোমিটাৰ আছে গাইজ। গাইজ এইফালে আমাৰ লাগতিয়াল বস্তু স্প্ৰাইট ল'লোঁ। ইয়াত মানে কাৰেণ্টে নাই, স্প্ৰাইটত ঠাণ্ডাই হয় না। এতিয়া আমি ফল মূল লওঁ। অঁ এতিয়া ফল মূল লৈ লওঁ ধুনীয়াকৈ। আপেল কেনেকৈনো দাদা? আপেল 260 टका केजी, 200 टका केजी। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। সেইটো 260। তাৰপিছত ইয়াৰ হেৰি নাচপতিটো 50 টকা।
চ' গাইজ ফাইনেলি এইফালে পালোঁ আহি এতিয়া মানে চাহপাতৰ বাগানখিনি এৰি থৈ আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু এইফালে আগত চাহ পাহাৰ তহঁতেতো কেলা ঘৰতে সোমাই থাকোঁ गजब बेइज्जती है এয়া চাহ আমি পাহাৰত গৈ পাই আছোঁ গাহৰি মাংস আৰু ৰুটি বনাই আনিছোঁ পাহাৰত খাম কেলা গাহৰি চ' গাইজ ফাইনেলি পাই গৈছোঁ এইফালে চাহপাতৰ বাগান পৰা কি ধুনীয়া একদম নেচাৰেলৰ মাজত মানে পাহাৰৰ জেগা পৰি আছে আৰু এইফালে চাহপাতৰ বাগান চাইডে মজা এইফালে এতিয়া টিকেট কাটিব লাগিব এতিয়া টিকেট কাটি ল'লোঁ বাইকৰ 30 টকাকৈ তাৰপিছত আৰু 100 টকাকৈ লৈছে এইফালে এতিয়া তেনেকৈ যাওঁ এতিয়া টিকেট লৈ ল'লোঁ ফাইনেলি পাই গ'লোঁ আহি এইফালে চাওক মানুহ চাওক বম মানুহ আপোনালোকে কেমেৰাত ধৰিব পাইছেনে পূৰা গাড়ী তাৰপিছত মানুহ একদম পূৰা বহুত আছে নাজানো আৰু এইফালে লিখা আছে আউট টাইম 4 PM তেনেকৈ যাওঁ আমি যিহেতু খোৱা বোৱা আমি ব্যৱস্থা কৰি আছোঁ ঘৰৰ পৰা আনিছোঁ তো এতিয়া তালৈ যাওঁ ধুনীয়াকৈ কাপোৰ কাটি তাতে সলাই তাতে গা ধুব লাগিব ধুনীয়াকৈ গাইজ এইফালে মানে এইখিনিত গা ধুব সেইফালে যাবৰ কাৰণে গেটখনত মানে তোমালোকে চিচাৰ বটলৰ বাহিৰে বাকী চব নিব পাৰিবা মানে মালটো প্লাষ্টিকৰ বটলতো ভৰাই লৈ যাব পাৰিবা কিন্তু ধৰি লওক ডাইৰেক্ট চিচাৰ বটলটো নিব নোৱাৰিবা এইফালে মানে কিবা কিবি ঘৰৰ পৰা ধৰি লওক চাউল তাউল কিবা কিবি আনিলে ইয়াত ধৰি লওক বনাই কৰি খোৱা এইখিনি জেগাটো देखो ये पहाड़ में नहा रहा है सब लोग कितना लड़के देखना है आप लोग देखो इतनी खुशी मुझे आज तक আপোনালোকে মানুহ ছোৱালী চাওক মানে আজি বৰষুণ পৰিছিলে না গোটেই ভিজি আছে পুৰা ওপৰত যাব কাৰণে এয়া চাওক কেনেকুৱা ৰাস্তাইদি যাবলগীয়া হৈছে চববিলাক গোটেই মানে যিমানখিনি আছে চবতে মানুহ পুৰা গা ধুই আছে চ' এনেকুৱা ৰাস্তা চাওক ওপৰত যাব লগা হ'লে কেনেকুৱা ৰাস্তাত আহিব লগা হৈছে চাওক সিহঁতে গা ধুই আছে চিঞৰ পাই আছে কিয় কোনোবাই কিবা কৰি আছে নেকি तू समझा हाँ नहीं तू समझा नहीं তো এইফালে যাওক এইফালে যদি লাহেকৈ ভৰিখন এফাল সিফাল হয় চেছ তো ভালকৈ যাব লাগিব যিহেতু মই ওজন বেছি না পিছল খাব পাওঁ লাহে যাবলগীয়া হয় কেনেকুৱা লাগিছে ভাল লাগিছে মজা গোটেইটো ঘামি গৈছোঁ মই এই চেনেলটো খুলি গ'লোঁ এটা চা না ফাইনেলি গাইজ পাই গ'লোঁ আহি আৰু ওপৰত যোৱা নাই মানে আৰু ওপৰত গ'লেগে বেছি বেয়া হ'ব চ' আৰু ওপৰত গ'লে মানে যিহেতু বৰষুণ পৰি আছে না ট্ৰেকিংটো আপোনালোকে দেখিছে আহোঁকৈ দেখাই দিছোঁ বহুত বেয়া হৈ আছে ট্ৰেকিংটো চ' এতিয়া ইয়াতে আমি গা ধুম মজাকৈ हो गया चलो इसमें डुबो अभी इसमें डुबो हाय करो एकदम ओके लोकेशन है हाय करो मोबाइल पर हाय कर दो हाय कर दो
हेलो गाइस, ये देखो समुद्र कभी नहीं देखा तुम लोग ने। ये लोग तो सुंदर लोग यही पे मजा करते हैं। कैसा लग रहा है? बहुत अच्छा, बहुत अच्छा। আমি খানাটো ইয়াত খাম মানে এইফালে এতিয়া পাথৰ সিও চলিব চাই আছে এইটো বাহুবলে চ' এতিয়া আমি খানাটো ইয়াত মানে নিজৰা এইফালে বৈ আছে না চ' আমি ইয়াতে খাম খানাটো আমি খানে বোলেহে খাম সি খাই আছে মালটোৱে তাৰপিছত এইফালে ৰুটি আৰু ইয়াত আছে গাহৰি চ' এইখিনি মানে আমি অকলে আছিলোঁ বাকী আহি গ'ল চ' এই তাক মই পটাইখন আনিব দিলোঁ নেমু কাটিবৰ কাৰণে ঐ নিবি ঐ নেমু ধৰ তাতে কাট অঁ সেয়ে গাহৰিহে গাহৰি নিজৰ বৈ আছে ৰুটি আৰু গাহৰি তন্তু তই কালা ঘৰতে শুই থাক ঘৰতে সোমাই থাক হয় নহয় আমি ওলাই কেনে চা কি কৈ আছোঁ গাহৰি আৰু ৰুটি প্লাছ নেমু মা আৰু মই মজা আমাৰ খাব দিয়া হা সেইটো কাৰণে আহিছোঁ ज़्यादा नहीं खाने का मेरा तो नहीं है So guys, noi kete ga pat dhui hoi gol egia ifile ama gongana kabur dhui ase ya So guys, finally dhenike hoi gol ge aru ami speed eta anisilo এতিয়ালৈকে শেষ হৈ পোৱা নাই তো গাইজ ধুনীয়াকৈ এতিয়া হৈ গ'ল আৰু ইয়াত মানে নেটৱৰ্কে নাপায় এয়াৰটেল জিঅ' যি চিমেণ্ট হওক নেটৱৰ্কে নাপায় ইয়াত ফোন চোন কৰিব হ'লেও তোলালেও একদম পুৰণ চিন আহি আছে তো এতিয়া ধুনীয়াকৈ গা পা ধুই হৈ গ'ল আমাৰ এতিয়া আমি যাব ওলাইছোঁ পূৰা এতিয়া আমাৰ পেকিং হৈ গ'ল এইফালে গগনা আৰু এইফালে নাজানো তো এতিয়া ধুনীয়াকৈ যাওঁ তো গাইজ ফাইনেলি এতিয়া ধুনীয়াকৈ আহিলোঁ গা পা ধুই তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ গৈ আহিছোঁ গাইজ এইফালে আমি মানে আহি থাকোঁতে এইফালে আৰু নবৰা গাড়ীখন চেনে পৰি গ'ল এইফালে এতিয়া মেকানিক খান ভাল গৈ আছোঁ এতিয়া জীৱনত চেন পোৱা বাইক ক'ৰবাত দেখিছেনে আপোনালোকে কমেণ্ট কৰিবচোন যদিহে নাই দেখা আজি আপোনালোকক দেখাইছে এখন চেন পৰি আছিলে এইটো চেনৰ কপ এইবিলাক খলকা কেনে এতিয়া আকৌ চেনপাত তুলি দিছে আৰু এটা কথা গাইজ আমি ইহঁত দুটা বাইকত মানে পূৰা আগত গৈ আছে তাৰপিছত ছোৱালী দুজনী মানে গৈ আছিলে ইহঁত দুজনী পিছা কওঁতে আমি মানে কিমান সময়ত আমি ৰহা বীজখন পাৰ হৈ 20-25 কিলোমিটাৰ আমি গ'লোঁ আগবাঢ়ি গ'লোঁ কাৰণ ৰহাফালে আমি সোমাই আহিব লাগিব 12 বজা হৈ চৰাইবাহী হৈ তাৰপিছত হাবিবঙৰ পামগৈ সিহঁতে মানে ছোৱালীজনীৰ লগত কিমান কিলোমিটাৰ গ'ল গমেই নাপালে মানে আমি আৰু লগতে মানে এইটো কাৰণে ধৰিব নোৱাৰিলোঁ যে ৰহা মানে বীজখন যিহেতু বনালে না সিহঁতে ছোৱালীজনী একদম পিছে যাওঁতে আমি নিজৰ ৰাস্তাটোৱে পাৰ হৈছোঁ এই কিমান স্পীড দিছে আৰু ছোৱালীজনী কিমান স্পীড দিছিলে 70-80 মান সিও দিছে তাৰপিছত ইহঁতকেইটাও পিছে গ'ল লগতে মই পিছত আছিলোঁ ময়ো গৈ আছোঁ সিহঁতৰ লগতে তো আমি প্ৰায় মানে 20-25 কিলোমিটাৰ আমি ৰহা বীজখনৰ পৰা 20-25 কিলোমিটাৰ আমি আগবাঢ়ি গ'লোঁ তাৰপিছত আকৌ তাৰপিছত মোৰ অকণমান সেই সন্দেহ হৈছিলে তাৰপিছত মই সন্দেহ হওঁতে তাৰপিছত ইহঁতক ক'লোঁ এনেকৈ তেনেকৈ বোলো বেছি আহিলোঁ নেকি আমি তাৰপিছত গুগল মেপত চাই চাওঁ যে হয় বহুতখিনি আমি আগুৱাই গ'লোঁগৈ তাৰপিছত এতিয়া আকৌ মেপ চাই কিনে আকৌ আহিলোঁ ধুনীয়াকৈ এতিয়া ফাইনেলি চৰাইবাহী পালোঁ আৰু চৰাইবাহী পোৱাৰ লগে লগে বাইকৰ চেন পৰি গ'ল চ' এতিয়া ধুনীয়াকৈ ঠিক কৰি আছে আৰু লছ হৈ আছিলে চাগে চেনপাত
তো এতিয়া ধুনীয়াকৈ টাইট কৰি দি আছোঁ। তো এতিয়া বেছি নাই ঘৰলৈ, আমাৰ ঘৰলৈ আৰু 10-11 কিলোমিটাৰমান আছে। চ' গাইছ ফাইনেলি এতিয়া ঘৰ পালোহি আৰু গাইছ আমাৰ 4জন যোৱা কথা আছিলে, কিন্তু আমি 3জনহে ওলালোঁ। চ' ভিডিঅ'টো 3জনে দেখিছে চাগে। চ' 1 কেজি মাংস 3টা মানুহ শেষ কৰি দিছোঁ, মাথো 3 পিচ বাঢ়ি আহিছে। চ' কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো, আৰু বহুত দিনৰ মূৰত ছানডে ৰাইড আনিলোঁ। চ' ভাল লাগিলে প্লেচটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। চ' কোনে কোনে গৈ পাইছে কমেণ্ট কৰিব, আৰু ওপৰলৈ যদি মানে ডাইৰেক্ট নিজৰা বৈ থকা সেই তালৈ যদি গৈ পাইছে চ' প্লিজ জনাবচোন সেই ঠাইটো কেনেকুৱা। চ' ভালে লাগিব যেন পাইছোঁ আৰু ভিডিঅ'টো দেখি আছোঁ, কিন্তু আজি ভিডিঅ'টো মোৰ কেনেকুৱা পালে আপোনালোকে তো কমেণ্ট কৰিব। এই নতুন ভিডিঅ'টোত আশা কৰোঁ এই নতুন চেনেলটোত আপোনালোকে আগৰ পুৰণা চেনেলটোৰ দৰে মৰম দিব। চ' আজিলৈ বাই বাই, ইমানে আছিলে। তো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি। চ' বাই বাই, গুড নাইট সকলোকে লাষ্টত।